Welcome to my Pallavi Parasri blog. কি খবৰ আপোনালোকৰ মই ঠিকে আছো দেই আপোনালোকে মোৰ ভিডিঅ'ৰ ওপৰত ইমান মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আশা কৰিছো এনেকৈ যাতে সদায় মোৰ লগত থাকিব আৰু মৰম দি যাব নজনাবোৰ শিকাই যাব বুলি একচুয়ালি নতুন হয় বহুত নাজানো শিকিবলৈ বহুতখিনি আছে আগবাঢ়িছো আৰু আপোনালোকে যাতে শিকাই নিব বুলি মই আশা কৰিছো আজিনো মই কি বনাম বলি মই ভেন্দি লাঞ্চৰ মানে এয়া মেইন আৰু তাৰ কাৰণে লৈছো মই এটা পিয়াজটো মই মিক্সিত দি লম পেষ্ট বনাই লম আৰু তাৰ কাৰণে লৈছো মই মানে সৰিয়হ আৰু পোস্ত জলকীয়া এটা আৰু অকণমান জিৰা গুৰি ধনিয়া গুৰি হালধি আৰু জলকীয়া গুৰি পাউডাৰ তাৰ পিছত লগত লাগিব নিমখ আজি মই বনাম বলকচোন সকলোৱে খাই বনাই মইনো কেনেকৈ বনাম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো ভেন্দি কিটা অকণমান ফ্ৰাই কৰি লৈছো মানে পুৰা ফ্ৰাই নকৰো অকণমান ফ্ৰাই কৰি লৈছো এয়া মই ইয়াতে ভেন্দিখিনি ভাজি লৈছিলো তাতে মই এতিয়া পিঁয়াজখিনি দি দিম দেই পিঁয়াজখিনি দি দিম এই দেখিছে না মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল ইয়াত মই দিম এতিয়া সকলো যে মিলাই থৈছিলো মছলাখিনি ইয়াত দি দিছো পুৰা ধোঁৱা কালাৰটো কেনেকুৱা ধুনীয়া আহিছে একচুৱেলি মোৰ কেৰাহীখন আজি বহুত কিবা ফ্ৰাই কৰাৰ কাৰণে কলা হৈ গৈছে আজি মই অকণমান মছলাখিনি সিজিব দিম এতিয়া তাৰ পিছত দিম মই ইয়াতে সৰিয়হ আৰু পোস্তখিনি এয়া মছলাটা তেল ওলাইছে তেলটো এৰিছে আৰু মছলা ইয়াত মই এতিয়া দি দিম পোস্ত আৰু সৰিয়হৰ পেষ্টটো একদম ইজি হয় বহুত বেছি টাইমো নালাগে বনাওতে আৰু খাবলৈও বহুত সোৱাদ হয় এতিয়া মই আকৌ পানী এড কৰি কিনি অকণ উতল আহিব দিম এয়া মই ইয়াত এটা নিমখ দি দিম নিমখ এয়া আজি দুপৰীয়া কাঁহী সাজিব লৈছো হে গৰম গৰম ভাত আৰু লগত আছে লাই শাকৰ কলি ভাজা মানে ফ্ৰাই কৰিছিলো লাই শাকৰ আগকেইডাল খুব ভাল লাগে এনেকৈ খাই কিনি মোৰ আৰু তাৰ লগত আছে নেমু টেঙা তাৰপিছত আছে আজি আলু ভাজিছিলো দেই আলু ভাজা এয়া জিৰা দি ভাজিছিলো আৰু তাৰ লগত আছে দালি তাৰ লগত আছে আজি মেইন ডিছ ভেন্দি সৰিয়হ আৰু পোস্ত দি বনোৱা এয়া আজি আমাৰ লাঞ্চ আৰু মোৰ কেঁচুৱাটোৱে কু কৰি আছে আজি মোৰ দুপৰীয়া আহাৰ কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ ভাল লাগিছে নে বাৰু ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আজিলৈ আহো দেই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম